হেল্ল' গাইজ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি বহু দিনৰ মূৰত আপোনালোকলৈ লৈ আনিছোঁ বিস্কুটেৰে বনোৱা কেক। আহক এতিয়া বনাবলৈ যাওঁ, আপোনালোককো দেখাম কেনেকৈ বনাওঁ। এয়া মই গুড ডে চকলেট বিস্কুট 1 পেকেট লৈছোঁ। এনেকৈ খুলি ল'ম এতিয়া গোটেই বিস্কুট পেকেট। ইয়াৰ পাছত 1 পেকেট এয়া মেৰিগ'ল্ড বিস্কুট লৈছোঁ। মেৰিগ'ল্ড বিস্কুটো ইয়াত দিম। কেইটামান খুলি লৈছোঁ। এতিয়া গোটেই বিস্কুটখিনি এনেকৈ মই ভাঙি ল'ম টুকুৰা টুকুৰ কৰি। ভঙা হৈ গ'ল গোটেই বিস্কুটখিনি। এইটো মিক্সি লৈছোঁ। মিক্সিত এতিয়া গোটেইখিনি দালিত পিচি ল'ম। এয়া পিচা হৈ গ'ল। এয়া কি ধুনীয়াকৈ গুড়ি হৈছে। এতিয়া চাকনিখনে এনেকৈ চালি ল'ম, নহ'লে টুকুৰা টুকুৰ হৈ থাকিব নহয়। ধুনীয়াকৈ এনেকৈ চালি ল'ম। এয়া হৈ গ'ল এতিয়া চলা। এইটো আপেল লৈছোঁ। আপেলটো বাকলি গুচাই লৈছোঁ। এতিয়া ইয়াত টুকুৰা টুকুৰকৈ এনেকৈ কাটি ল'ম। টুকুৰা টুকুৰ কৰি কাটি মিক্সিটোত ভৰাই পিচি ল'ম। এয়া হৈ গ'ল। এতিয়া এইটো হ'ল বেকিং চ'ডা। অকণমান বেকিং চ'ডা দি দিছোঁ। এয়া হ'ল পিচা হোৱা চেনি আৰু এইখন হ'ল ইলাচি। এই গোটেইখিনি এনেকৈ মই হাতেৰে মিহলাই ল'ম। ধুনীয়াকৈ মিহলাই লৈছোঁ। এয়া এই চচপেনটোত তেতিয়া গোটেইখিনি ঢালি লৈছোঁ। গোটেইখিনি এনেকৈ দিলোঁ। ইয়াৰ পাছত এতিয়া ঢালিম এই পিচা হোৱা আপেলখিনি। এইগিলাচ গাখীৰ লৈছোঁ। এইখিনি হ'ল ঘিউ। ইয়াৰ পৰা 2 চামুচ অকণমান ঘিউ ঢালি দিম। এতিয়া গোটেইখিনি এনেকৈ মিক্স কৰি ল'ম। গাখীৰখিনি অকণ অকণ ঢালিব লাগিব, নহ'লে বেছি পনীয়া হৈ যাব। অলপ অলপ দি এনেকৈ মিক্স কৰি যাম। ধুনীয়াকৈ এয়া মিক্স কৰি ল'লোঁ। কি ধুনীয়াকৈ এয়া মিক্স হৈ গ'ল। এতিয়া এই চচপেনটো লৈছোঁ। ইয়াত অকণমান ঘিউ দি ধুনীয়াকৈ সানি ল'ম চচপেনটো কাণে কাণে। ইয়াৰ পাছত অকণমান আটা ঢালিম। আটা দি পেলাই কাণে কাণে এনেকৈ লগাই ল'ম, নহ'লে ইয়াত চচপেনটোত লাগি ধৰিব যদি আটা লগাই নলওঁ। সেয়া হৈ গ'ল। এতিয়া লগাই লৈছোঁ। ইয়াত এতিয়া ঢালিম গোটেই পেষ্টখিনি। গোটেইখিনি এনেকৈ ঢালি ল'ম। গেছটো ফ্লেমটো কম কৰি ল'ম। ইয়াৰ ওপৰত তুলি ঢাকন মাৰি ৰাখি দিম। গিলাচে এনেকৈ কাটি লৈছোঁ।